এই ফুলবোৰ কাৰ কাৰ প্ৰিয় আৰু এই ফুলবোৰ চাগে বহুত মানুহে চিনিয়ে পায় আৰু এই ফুলটো মোৰ বহুত প্ৰিয় হয়। আমাৰ ঘৰৰ চোতালৰ আগফালে এই ফুলবোৰ পৰি থাকে আৰু বিশেষকৈ এই ফুলবোৰ শৰতৰ বতৰত হয়, কিন্তু আমাৰ ঘৰৰ আগফালৰ চোতালত এই ফুলবোৰ প্ৰায় 12 মাহেই থাকে বুলি ক'ব পাৰি। আৰু এই ফুলবোৰ ৰাতিপুৱা উঠি দেখিলে বহুত ভাল লাগে, মনটো বহুত ভাল লাগে। চাচোন কি ধুনীয়া ফুলবোৰ, দেখিলেই মনটো ভাল লাগি যায়। চ' এই ফুলবোৰ কাৰ কাৰ ভাল লাগে মোক জনাবচোন। হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ ওচৰত এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। মই এতিয়া পনীৰ বনাম আৰু ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ খোৱা মই কেনেকৈ পনীৰ বনাওঁ। চাই থাকক মোৰ ভিডিঅ'টো, মই কেনেকৈ পনীৰ বনাওঁ। চ' দেৰি নকৰোঁ, আহক বনাওঁ। এতিয়া মই পনীৰখিনি সৰু সৰু পিচ কৰি কাটি ল'ম। বেছি ডাঙৰ নালাগে, সৰু সৰু কৰিলে বনাই মই সৰু সৰু কৰি কিনে বনাম। চ' এনেকৈ কাটি ল'লোঁ মই আৰু এইখিনি এতিয়া অলপ ফ্ৰাই কৰি ল'ম। চ' ফ্ৰেণ্ড, এতিয়া মই পনীৰখিনি এনেকৈ পিচ পিচ কৰি কাটি ল'লোঁ সৰু সৰু কৰি, আৰু এতিয়া মই ইয়াক ৰিফাইন তেলেৰে ফ্ৰাই কৰি ল'ম। মানে মিঠাতেলেৰেও ফ্ৰাই কৰিব পাৰি, কিন্তু মই ৰিফাইন দি ফ্ৰাই কৰিম। কেৰাহীটো গৰম হ'ব দিছোঁ আৰু এতিয়া ইয়াত ৰিফাইন তেল দি দিম। পনীৰখিনি ফ্ৰাই কৰাৰ কাৰণে ৰিফাইন দিছোঁ। মিঠাতেল ব্যৱহাৰ কৰিবও পাৰে, মিঠাতেল ব্যৱহাৰ কৰিলেও বেয়া নহয়, কিন্তু মই ৰিফাইন দি ভাজিম। তেলখিনি অলপ গৰম হ'ব দি পনীৰখিনি পেলাই দিম। তেলখিনি প্ৰায় গৰম হৈছে, মই এতিয়া পনীৰখিনি পেলাই দিওঁ। অলপমান হালধি দি দিব পাৰে আপুনি ভাজি থাকিলে, অলপমান নিমখ দি দিব পাৰে। আৰু পনীৰ বনাবৰ কাৰণে মই যোগাৰ কৰিলোঁ আলু, কাটা আলু আৰু পিঁয়াজ, আদা নহৰু পেষ্ট আৰু বিলাহী আৰু ধনিয়া পাত। চ' এইখিনি যোগাৰ কৰি ল'লোঁ। পনীৰখিনি এনেকৈ ৰংচোৱাকৈ ভাজি ল'লোঁ। এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰংচোৱা হ'ব দি তেতিয়া আদা নহৰু পেষ্টটো দি দিলোঁ। পিচি থোৱা আদা নহৰু পেষ্টটো দি দিলোঁ আৰু এইটো অলপমান এনেকৈ লৰাই থাকিব। প্ৰায় ৰংচোৱা হৈ উঠিছে, তেতিয়া অলপ হালধি পেলাই দিব। হালধিখিনি ভাজি থাকিলেই পেলাই দিব লাগে, তেতিয়া ভাল হয়। মই ভাজি থাকিলে এনেকৈ হালধি গুড়ি দি দিওঁ। পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি প্ৰায় ভাজা সম্পূৰ্ণ হৈছে। এতিয়া মই আলুখিনি ঢালি দিম। নিমখ দি দিব জোখমতে। অলপ সময় লৰাই ঢাকন মাৰি থৈ দিব। আলুখিনি প্ৰায় ভাজি হৈছে, এতিয়া মই বিলাহীখিনি কাটি থৈ বিলাহীখিনি ঢালি দিম।
বিলাহী আৰু আলুখিনি এনেকৈ সিজি গৈছে। চ' ইয়াত মই এতিয়া অলপ মছলা দিম আৰু ইয়াত মই জিৰা দিম, আৰু গৰম মছলা দিম। বেলেগ মছলা নিদিওঁ আজি, জিৰা আৰু গৰম মছলা দিছোঁ। চিম্পলকৈ বনাম, অলপমান এনেকৈ ভাঙি দি কেনে বনাই থৈ দিব। এতিয়া মই ইয়াতে কৰি থোৱা গৰম পানী দি দিম। ঢাকনখন খুলি কেনে চাম উতল আহিছেনে। উতল আহিছে। চ' মই ইয়াতে পনীৰবোৰ দি দিম। এতিয়া অলপমান লৰাই আকৌ ঢাকন মাৰি থৈ দিম। অলপ ভালকৈ উতলা হওক। প্ৰায় উতলিব ধৰিছে। চ' মই ইয়াতে ধনিয়া পাতবোৰ ছটিয়াই দিম। এয়া হৈ গ'ল মোৰ পনীৰৰ চব্জি। চ' দেখি কিনে কেনেকুৱা লাগিছে জনাব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া খাই বৈ শুবই হ'ল। চ' মোৰ পনীৰৰ চব্জিখিনি কেনেকুৱা দেখিলে আপুনি বনোৱাটো চাই কিনে ক'ব আৰু জনাব কেনেকুৱা হৈছে। চ' এতিয়া বেছি কথা নকওঁ আৰু যদি চাই কেনে ভাল পাইছে মোৰ ভিডিঅ'বোৰ, প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' গুড নাইট। বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিৰে আজি দুচকু